নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে মহ মৰাৰ বা আঁতৰোৱাৰ ঘৰুৱা পদ্ধতি কেইটামান। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰায় ৩,০০০ মান প্ৰজাতিৰ মহ পোৱা যায়। আৰু মহে কামুৰিলে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হয়, যেনে মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ আদি। কিন্তু বন্ধু বান্ধৱীসকল, সকলো মহে কামুৰিলে মানুহৰ বেমাৰ বা মৃত্যুও নহয়। পদ্ধতিটোৰ বাবে আমাক লাগিব নিম তেল, তেজপাত আৰু কৰ্পূৰ বা কপৌ। নিম তেলত এণ্টিবেক্টেৰিয়েল ঔষধি গুণ থাকে বাবে মহ মৰাৰ বা খেদাত সহায় কৰাৰ উপৰিও ছালৰ বিভিন্ন ৰোগৰ যেনে খৰ খজুৱতি আদি দূৰ কৰাত সহায় কৰে। বন্ধু বান্ধৱীসকল, নিম তেলত কৰ্পূৰ কেইটামান গুড়ি কৰি দিব। তাৰপিছত আপুনি কপাহেৰে তেজপাতত লগাই দিব, নতুবা অলপ অলপ ছটিয়াই দিব। ছটিয়াই দিয়াৰ পিছত তেজপাতখন জ্বলাই দিব। তেজপাত জ্বলোৱাৰ পিছত যিটো ধোঁৱা ওলাব, সেই ধোঁৱাৰ গোন্ধত মহ পলাই পত্ৰং দিয়াৰ উপৰিও ৰাতি টোপনি বা নিদ্ৰাহীনতা সমস্যা থাকিলে তেজপাতৰ গোন্ধৰ প্ৰভাৱত সেই সমস্যা নাইকিয়া হ'ব। মন মগজু শান্ত কৰি ৰাখিব। ইয়াৰ উপৰিও মাটিৰ চাকি এটাত নিম তেল আৰু কৰ্পূৰ গুড়ি কৰি মিহলাই লৈ তাত শলিতা লগাই জ্বলাই ৰাখিলেও তাৰ গোন্ধৰ প্ৰভাৱত মহ পলাই পত্ৰং দিয়াৰ উপৰিও আপোনাৰ টোপনিও ভাল হ'ব। বন্ধু বান্ধৱীসকল, তৃতীয় পদ্ধতিটোৰ বাবে আপোনাক লাগিব নেমু আৰু লং। নেমুটো কাটি চিকা চিকা কৰি লওক আৰু তাৰ মাজে মাজে লং গজি বা সুমুৱাই দিয়ক। ইয়াৰ ফলত যি গোন্ধৰ উৎপত্তি হ'ব, সেই গোন্ধৰ পাই মহ ঘৰৰ পৰা আঁতৰি যোৱাৰ উপৰিও পলাই পত্ৰং দিব। এই অতি সহজ উপায়টোৰ জৰিয়তে পঢ়া শুনা বা নাইট ডিউটি কেম্পেইন আদি যথেষ্ট উপকৃত হ'ব পাৰিব। বন্ধু বান্ধৱীসকল, চতুৰ্থ পদ্ধতিটোৰ বাবে আমাক লাগিব নহৰু, কৰ্পূৰ আৰু ঘি। বন্ধু বান্ধৱীসকল, কেইফুটামান নহৰু আপুনি প্ৰথমতে বাকলি গুচাই ল'ব। তাৰপিছত নহৰুখিনি গুড়ি কৰি ল'ব আৰু নহৰুত কৰ্পূৰ অলপ মিক্স কৰি দিব। দি তাত অলপমান ঘি মিলাই দিব। ঘি মিলাই দি আপুনি কি কৰিব, জ্বলাই দিব। জ্বলাই দিয়াৰ পিছত আপুনি দৰ্জা খিৰিকীবোৰ খুলি দিব। বন্ধু বান্ধৱীসকল, যেতিয়া এই পদ্ধতিবিলাক আপোনালোকে অৱলম্বন কৰিব, তেতিয়া দৰ্জা খিৰিকীবোৰ কিছু সময়ৰ কাৰণে খুলি ৰাখিব। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোৰ সৈতে জড়িত হৈ থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব। জয় অসম, ধন্যবাদ।